वेलकम बैक टू माय यूट्यूब चैनल। आज এটা নতুন ইটিং শ্ব লৈছো। ইটিং শ্ব মানে লগত চ্যালেঞ্জও হ'ব, কোনে ভাত সোনকালে খাই শেষ কৰিব পাৰে। এটো হল দালি, এটো হল চিকেন, লগত আছে এটো লেগ পিস, তাৰ পৰা এফালে এটো হল মাছৰ জোল, মাছ আৰু বিলাহী, এফালে আছে টাইপ হ'ব এটো দালি, এটো হল গোলনেমু, এফালে এটো পিয়াজ লৈ লৈছো, পিয়াজ তাৰ পৰা আকৌ সাইডত এটো ভাজি লৈ লৈছো, ধুনীয়াকৈ এতিয়া খাম। এতিয়া ষ্টাৰ্ট। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। দালিটো লৈ লওঁ প্ৰথম, নেমু, Ya pias, বিলাহী আৰু মাছ, এইটো টেষ্ট কৰোঁ এতিয়া। বিলাহী আৰু মাছখিনি পুৰা টেষ্টি আছে। ভাত লৈ ললো অলপ টাইপ এইখিনি মাংস, ya sauk, লেগ পিস, তাই এটা মোৰ এটা ফেভৰেট লিভাৰ
কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাই দিব I don't like it. ভাল লাগে মোক লিভাৰ বহুত মজা হৈছে মই বনোৱা হয় গোটেইখিনি তাই খাইছে আকৌ মোৰ পুৰা ভাত চাফা হ'ল খালি লেগ পিচটো থাকি গৈছে আৰু পুৰা টেষ্টি কেনেকুৱা লাগিলে মজা তাই মোতকৈ আগতে খাই শেষ কৰিলে ফিনিছ যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ ফিনিছ হৈ গ'ল পূৰা মোৰ তাইও ফিনিছ তো তাই খালি মাংস থাকি গ'ল লেগ পিচটো খাব নোৱাৰিলে আৰু মাংস চব্জিও খাব নোৱাৰিলে থাকি গ'ল